মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পৰিৱেশৰ এক অভিন্ন আৰু অপৰিহাৰ্য অংশ উদ্ভিদৰ বিষয়ে কিছু কথা তোমালোকৰ লগত আলোচনা কৰিম। উদ্ভিদ বুলিলে আমাৰ চকুৰ আগত সাধাৰণতে সেউজীয়া ৰং এটা ভাহি আহে, নহয়নে বাৰু? আমাৰ সকলোৰে এইটো হয়। ইয়াৰ প্ৰধান কাৰণটোৱে হৈছে উদ্ভিদবোৰ সাধাৰণতে অসংখ্য পাতেৰে ভৰি থাকে। উদ্ভিদৰ পাতবোৰ বাৰু অন্য ৰঙৰ নহৈ সেউজীয়া হোৱাৰ কাৰণ কি তোমালোকে কেতিয়াবা ভাবি চাইছানে? উদ্ভিদৰ পাতত হৰিতকণা নামৰ এবিধ কণা থাকে, যাক আমি পত্ত হৰিতকণা বুলি কওঁ। এই হৰিতকণাবোৰ সেউজীয়া বৰণৰ হয়, সেয়েহে আমি উদ্ভিদৰ পাতবোৰ সেউজীয়া দেখোঁ। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ বাবে উদ্ভিদে আকৌ নিজৰ আহাৰ নিজেই তৈয়াৰ কৰি ল'ব পাৰে। আমাৰ সকলো জীৱ জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ আহাৰৰ প্ৰয়োজন, নহয় জানো? উদ্ভিদো যিহেতু জীৱ, সেয়েহে উদ্ভিদকো আহাৰৰ প্ৰয়োজন। এই আহাৰ উদ্ভিদে নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আমাক আহাৰ কোনে তৈয়াৰ কৰি দিয়ে? আমাৰ মা দেউতাই, ঘৰৰ ডাঙৰ কোনোবাই, নহয় জানো? কিন্তু উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়। আহাচোন এতিয়া উদ্ভিদেনো নিজৰ আহাৰ কেনেকৈ নিজে তৈয়াৰ কৰি লয় সেই বিষয়ে কিছু কথা জানো। আমি সাধাৰণতে এজোপা উদ্ভিদ দেখিলে মন কৰোঁ যে তাৰ শিপাবোৰ মাটিৰ পৰা তললৈ থাকে, আৰু এই শিপাৰ এটা প্ৰধান কাম হৈছে মাটিত খামুচি ধৰি উদ্ভিদজোপা উভালি নপৰাকৈ ৰখাত সহায় কৰে। উদ্ভিদৰ শিপাৰ এই কামৰ উপৰিও অন্য এটা প্ৰধান কাম হৈছে যে শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয়। এই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱণৰ সহায়ত সূৰ্যৰ পোহৰত সেউজীয়া পাতে বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত উদ্ভিদৰ পাতত আহাৰ প্ৰস্তুত কৰে, আৰু এই আহাৰ প্ৰস্তুত কৰোঁতে বিনিময়ত বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে, যি অক্সিজেন গেছ আমি প্ৰাণীয়ে উশাহত গ্ৰহণ কৰোঁ। এতিয়া আমি মন কৰিলোঁ যে উদ্ভিদে আহাৰ প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে আৰু বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে, আৰু আমি প্ৰাণীবোৰে উশাহত অক্সিজেন গেছ গ্ৰহণ কৰোঁ আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিওঁ। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ একেই থাকে। অৰ্থাৎ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে, আৰু নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। তেতিয়াহ'লে উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্যও ৰক্ষা কৰি আহিছে। এতিয়া আমি গম পালোঁ যে উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ নিশাহ লোৱা কাৰ্যত উদ্ভিদ আৰু পানী পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এতিয়া আমি এই পাঠটোৰ পৰা আজি কি শিকিলোঁ? আমি শিকিলোঁ যে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ। উদ্ভিদৰ পাতৰ ৰং কি কাৰণে সেউজীয়া হয়? যে উদ্ভিদৰ পাতত হৰিতকণা নামৰ এবিধ কণা থাকে, যাৰ ৰং সেউজীয়া বৰণৰ হয়, আৰু সেয়েহে উদ্ভিদৰ পাতবোৰ সেউজীয়া হয়। দ্বিতীয়তে আমি শিকিলোঁ যে উদ্ভিদৰ পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে। এজোপা উদ্ভিদে কেনেকৈ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। উদ্ভিদৰ শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱণৰ সহায়ত সূৰ্যৰ পোহৰত পাতে বায়ুৰ পৰা
আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত উদ্ভিদৰ পাতত আহাৰ প্ৰস্তুত কৰে। বিনিময়ত বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে। এই অক্সিজেন গেছেই আমি প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকোঁ। গতিকে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে আমি শিকিলোঁ যে গছ-গছনি কেতিয়াও কাটিব নালাগে। গছ-গছনি আমি যিমান পাৰোঁ সিমান ৰুব লাগে, যাতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ ভাৰসাম্যতা ৰক্ষা হয়। আজিলৈ আমি ইয়াকে শিকিলোঁ। ইয়াৰ পিছৰ আলোচনাত আমি ইয়াৰ পাঠৰ প্ৰশ্নসমূহৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম।